Audio Jungle. Hello friends, Light India channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, মই ভালে আছো। আজি মই আপোনালোকক ভাৰতীয় সেনা দিৱসৰ বিষয়ে দহাৰি জনাম। আৰু যদি আপোনালোকে আজি এই ভিডিঅটো চাই ভাল পায় তেন্তে প্লিজ লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। বলক তেন্তে আজি ভিডিঅটো আৰম্ভ কৰো। ভাৰতীয় সেনা দিৱস প্ৰতি বছৰে 15 জানুৱাৰী তাৰিখে পালন কৰা হয়। সেনা দিৱস বিভিন্ন সেনাৰ কাৰ্যালয়ৰ লগতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত বিভিন্ন অনুষ্ঠান আৰু পেৰেড অনুষ্ঠিত কৰি পালন কৰা হয়। সেনা দিৱস কেন্দ্ৰীয়ভাৱে ইণ্ডিয়া গেটৰ কাষত থকা অমৰ জোৱান জ্যোতিত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয়। চনৰ 15 জানুৱাৰী তাৰিখে পোনপ্ৰথমবাৰৰ বাবে কে.এম. কৰিয়াপ্পা স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় সেনাৰ অধ্যক্ষ হয়। সেই সময়ত ভাৰতীয় সেনাৰ প্ৰায় 2 লাখ সৈন্য আছিল। তাৰ আগতে এই পদৰ কমাণ্ডাৰ জেনেৰেল ৰয় ফ্ৰান্সিছ বুটছাৰ আছিল। তেতিয়াৰ পৰাই প্ৰতি বছৰে 15 জানুৱাৰী তাৰিখে সেনা দিৱস পালন কৰা হয়। এই দিৱস দেশৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া সকলো শ্বহীদ সেনাসকললৈ শ্ৰদ্ধা নিবেদন কৰিবলৈ অনুষ্ঠিত কৰা হয়। এইবাৰ 2023 চনত ভাৰতবৰ্ষই 75তম সেনা দিৱস উদযাপন কৰিব। ভাৰতীয় সেনা তেওঁলোকৰ সাহসিকতা আৰু পেছাদাৰিতাৰ বাবে জনাজাত। আজি এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।